খুব দুর্ভাগ্যজনক কথা আমার বেংটল হাই সেকেন্ডারি তো আজিৰ চাওক সেন্সাছৰ কাৰণে ইয়াত যিটো নেকি টিচাৰবিলাকক মানে যিটো ডিউটি পেলাল আমাৰ এডুকেশ্যন চিষ্টেমটো ইয়াত একেবাৰে নোহোৱা হৈ গ'ল। আজি চাওক বড়ো মিডিয়ামে কওক বা এছএমএছ মিডিয়ামে কওক, আজি এছএমএছ মিডিয়ামত এপ্ৰক্সিমেট 400মান ইয়াৰ ছাত্ৰ ছাত্ৰী আছে টোটেল হাই ছেকেণ্ডেৰীখনত। ইয়াৰ ভিতৰত এছএমএছ মাত্ৰ টিচাৰ আছে 7জন। 7জনৰ ভিতৰত 3জনক এই ইলেকশ্যন সেন্সাছ ডিউটিত পেলাল। তাৰপিছত থাকিলে কেইজন আপোনাৰ থাকিলে 4জন। 4জনৰ ভিতৰত এজন হ'ল আপোনাৰ প্ৰিন্সিপাল। তো বাকী 3জনে এই 400 ষ্টুডেণ্টক পঢ়াব পাৰে নেকি আপোনালোকে নিজে চিন্তা কৰকচোন। তো এছামিছ মিডিয়ামটো টোটেলি ইয়াত এটা মৃত্যুৰ মুখত পৰিছে। মই আজিৰ এই প্ৰতিবাদ লগতে আমাৰ এই সংবাদ মাধ্যমৰ জৰিয়তে আমাৰ বিটিচি চৰকাৰ, অসম চৰকাৰ, আমাৰ চিৰাং জিলাৰ উপায়ুক্তগৰাকীক লগতে IAS গৰাকীক মই অনুৰোধ কৰিছোঁ যে অতি সোনকালে এই যিটো আমাৰ এডুকেশ্যন চিষ্টেম বা আমাৰ যিটো বেংটল হাই ছেকেণ্ডেৰী যিটো অৱস্থা এছামিছ মিডিয়াম তথা বড়ো মিডিয়াম অতি সোনকালে সমাধান কৰক। অন্যথা কিন্তু আমি ইয়াত বিভিন্ন ছাত্ৰ সংগঠনে একগোট হৈছোঁ। আমি গণতান্ত্ৰিক ইয়াতকৈ ভয়াৱহ আন্দোলন কৰিব লাগিব ছাত্ৰ ছাত্ৰীৰ সমস্যাৰ কাৰণে। আমি 1 সপ্তাহ টাইম দিছোঁ, আমি চৰকাৰক 1 সপ্তাহ সময় দিছোঁ, প্ৰশাসনৰ মুৰব্বীক 1 সপ্তাহ সময় দিছোঁ, IASক 1 সপ্তাহ সময় দিছোঁ, জিলা উপায়ুক্তগৰাকীক 1 সপ্তাহ সময় দিছোঁ। 1 সপ্তাহৰ ভিতৰত এই সমস্যাটো একদম ৰাইট নাও সমাধান কৰক। নহ'লে কিন্তু আমি ছাত্ৰ সংগঠন হিচাপে আমি গোটেই এই চিৰাং জিলাৰ যিখিনি ছাত্ৰ সংগঠন একলগ লাগি আমি উপায় নাই ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ স্বাৰ্থত আমি আগত ৰাখি পেলাই আমি আন্দোলন গাইছোঁ আৰম্ভ কৰিছোঁ। जोंनियाव नांगौ बायदि टिचार गैया, मानोना गभार्नमेन्टआ जोंनि टिचारखौ लानानै थांदों। जों क्लासखौ सानसेयाव मोनसेल' लानो मोनो। जों सानफ्रामबो फैनानै बेखारसो जायो। ओरैनो एटेन्डेन्स लानानै मोनसे क्लास लानानै जों न'आव थांफिननांगौ जायो। बेनिखायनो जों गभार्नमेन्टखौ खावलायदों जोंनो टिचारफोरखौ नांसिगौ। जोंनाव गासै 6टा साबजेक्ट दं, जों दा मोनसेल' लानो मोनो, बेयो साइन्स गैया आरो। बेसे गोबावनिफ्राय बेबायदि सोलिनांदों? बिदिनो मास मोनसेसो जागोन बायदि। दाबो गोबां एम दं, जों गासिबो एम गोनां गोजा। जों गासिबो सोलोंथाइ लानो लुबैयो। जों गभार्नमेन्टनि सासे स्टुडेन्ट, जोंनोबो नांगौ बायदि सोलोंथाइ नांगौ जोंनोबो। बेखौनो आं खावलायदों दि जोंनो गभार्नमेन्टआ हरफिननांगौ। जोंहा दा एग्जाम जानोसै सेप्तेम्बरनि 22 तारिखआव जोंहा एग्जाम जागोन। बेनिखायनो आं खावलायदों गभार्नमेन्टखौ जोंनो टिचारफोरखौ हरफिन, नांगौ बायदि जोंनो क्लास नांगौ। आं बेखौनो दा बुङो। जोंनि क्लासाव दा 57 स्टुडेन्ट दं, अनलि मोनसेल' जायो, बेयो साइन्स।